হাতে হাতে হাত ধৰি যাওঁ বলক আগুৱাই যাওঁ বলক জোনাক জোনাক অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস ভিডিঅ'টি আৰম্ভ কৰা আগতীয়াকৈ মই আপোনাৰ খবৰ আগত ক্ষমা মাগিছোঁ কাৰণ হয়তো অজানিতে ক'ৰবাত ভুল ভ্ৰান্তি হৈ যাব পাৰে ক্ষমা মাৰ্জনা বিচাৰি মই আপোনাৰ খবৰ আগত বিপ্লৱ অমৰ সিংহ ভাই সদায় লগ কৰে নটৰাজ অপেৰা নকৰিলে নটৰাজ থিয়েটাৰ অথবা ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম নহ'লহেঁতেন এই মন্তব্যটি কোনে কৈছিল উত্তৰ এই মন্তব্যটি ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা অচিত্য লহকৰদেৱৰ মন্তব্য প্ৰথম বৰ্ষৰ নাট্য অভিযানৰ শেষত নটৰাজ থিয়েটাৰৰ কি সংকটে দেখা দিছিল উত্তৰ আৰ্থিক সংকটে দেখা দিছিল আৰ্থিক সংকটে কোন কোন ব্যক্তিৰ আৰ্থিক সহায় আৰু উৎসাহত প্ৰথম বৰ্ষ লোকচানৰ পাছতো দ্বিতীয় বৰ্ষৰ বাবে নটৰাজ থিয়েটাৰ ঠন ধৰি উঠিছিল উত্তৰ শিল্পপন ব্যক্তি গণেশ শৰ্মা আদিৰ দৰে ব্যক্তিসকলৰ দ্বাৰা নটৰাজ থিয়েটাৰৰ কোনখনি নাটকে অস্তিত্ব সংকটৰ পৰা ৰক্ষা কৰিছিল উত্তৰ অতুল চন্দ্ৰ হাজৰিকাৰ বেউলা নামৰ নাটখনি কোনজন ব্যক্তিৰ পৰামৰ্শৰ মৰ্মে নটৰাজ থিয়েটাৰে অতুল চন্দ্ৰ হাজৰিকাৰ বেউলা নামৰ নাটখনি লৈছিল উত্তৰ বৰপেটাৰ গোপী দাসৰ পৰামৰ্শ আজিলৈ সামৰিলোঁ সদৌ শেষত ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা অচিত্য লহকৰদেৱৰ ওচৰত হেজাৰবাৰ প্ৰণাম আজিলৈ বিদায় মাগিলোঁ